হেল্ল' এভৰিৱান এগেইন স্বাগতম কৰিছোঁ দীপৰাজ চেনেলত। তো আপোনালোকে চাগে আজি থাম্বনেইল চাই চাগে গম পাই গৈছে মই কিহৰ ওপৰত ভিডিঅ'টো টোটেলি বনাব গৈ আছোঁ। তো আজি মই যোনটো দেখুৱাম প্ৰচেছটো টোটেলি একজেক্ট হয় আৰু এইটো ৰিয়েল প্ৰচেছ হয়। আৰু আপোনালোকে চাগে চিনেমাত চাইছে বা পুলিচে কেনেকুৱা ট্ৰেকিং কৰি থাকে, লাইভ ট্ৰেকিং হৈ থাকে যোনবোৰ আপোনালোকে দেখা পাইছে। তো যেতিয়া গাড়ীটো গৈ থাকে বা কোনফালেদি গৈ থাকে বা ৰাস্তা কি থাকে, তো সম্পূৰ্ণ ডিটেইলছ যেনেকুৱা দেখায়। তো মই আজি ছেইম বস্তুটোৱে আপোনালোকৰ মোবাইলত কৰি দেখুৱাম। আপোনালোকে জাষ্ট 3টা ষ্টেপ ফ'ল' কৰিব লাগিব আৰু সেই 3টা ষ্টেপতে মই টোটেলি দেখাই দিম আপোনালোকে কেনেকুৱা কি কৰিব লাগিব। আৰু আপোনালোকে জাষ্ট সেই 3টা ষ্টেপ ফ'ল' কৰাৰ লগে লগে আপোনালোকেও এনেকুৱাকৈ ট্ৰেকিং কৰিব পাৰিব আৰু লাইভ ট্ৰেকিং কৰিব পাৰিব। আৰু আপোনালোকৰ এইটো কোনো হাই পিচি নালাগে, জাষ্ট আপোনালোকৰ মোবাইলৰ দ্বাৰাই কৰি যাব পাৰিব। তো জাষ্ট আপোনালোকৰ 2টা ৱেবছাইটতে দ্বাৰা হৈ যাব। তো মই আপোনালোকক দেখাই আছোঁ আগৰ প্ৰচেছবোৰ কেনেকুৱা হ'ব। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো আপোনালোকে ফাৰ্ষ্টত IP লগাৰ এপটো ডাউনলোড কৰি ল'ব। এপটো ইনষ্টল কৰিবলৈ একো নাই, জাষ্ট আপোনালোকৰ 4 MB ফাইল হয়। তো প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি ল'ব। তো এতিয়া আমি ইনষ্টল কৰি লোৱাৰ পাছত আমি এতিয়া যাব লাগিব গুগলত। তো আপোনালোকে যোনটো লিংকৰ দ্বাৰা মানে পঠিয়াব বিচাৰে, যেনেকুৱা ধৰক আৰু টু মেক মানি অনলাইন বা যিকোনো মানে আপোনালোকে ফিচিং এটেকৰ নিচিনা কৰিব পাৰে। তো মই জাষ্ট ইয়াত লিখি আছোঁ গেট ফ্ৰী 300 ৰুপিজ। তো যোনটো আহিব ৰিজাল্টটো তাৰ ফটোৰ যিকোনো এটা ইমেজৰ URL এটা কপি কৰি ল'ম আমি। তো সেই কপি কৰি URLটো আমি জাষ্ট IP লগাৰ ৱেবছাইটত এপ্লিকেশ্যনটোত আমি পেষ্ট কৰি দিম। লিংকটো পেষ্ট কৰাৰ পাছত আপোনালোকে তলত যিকোনো এটা লগাৰ কাৰেণ্ট দিব পাৰে। তো আপোনালোকে ইয়াত মন গ'লে আপোনালোকৰ নিজৰ চইজ ৱাইজ দিব পাৰে। গেট ফ্ৰী মই এনেকৈ লিখি দি আছোঁ, বাট আপোনালোকে নিজৰ মন মৰ্জিত নিজৰ যি লিখিব মন যায় তো লিখিব পাৰে। তো কোনো ৰেষ্ট্ৰিকশ্যন নাই। তো তাৰপিছত এইবোৰ লিখি কমপ্লিট হোৱাৰ পাছত আপোনালোকে জাষ্ট ক্ৰিয়েট কৰি দিলেই হ'ল, ইমানকণে কাম। তো তলত দিয়া আপোনালোকৰ যোনটো লিংক কপি কৰিব মন দিয়া আছে তো সেইটো কপি কৰি ল'লেই হ'ল আৰু কপি কৰি আপোনালোকে ভিক্টিমৰ ওচৰত পঠাই দিলেই হ'ল, জাষ্ট ইমানকণে কাম। তো মই এইটো হোৱাটছআপত চেণ্ড কৰি দি আছোঁ মোৰ ফ্ৰেণ্ড এটাক। তো যেতিয়াই লিংকটো খুলিব তো আপোনালোকক এটা পেজত ৰিডাইৰেক্ট কৰি দিব। তো আমাৰ নহয়, যোনে খুলিব সিহঁতৰ। তো মই সিহঁতৰ কথা কৈ আছোঁ। তো এনেকুৱাকৈ পেজ এটা ৰিডাইৰেক্ট কৰি দিব, জাষ্ট ইমানকণেই কাম। তো এতিয়া আমি নেক্সট ষ্টেপলৈ বাঢ়িম। তো নেক্সট ষ্টেপত আমি কৰিম এতিয়া নেক্সট কামটো, যোনটো হ'ল আমি এতিয়া ছেকেণ্ড ৱেবছাইটলৈ যাম। তো সেইটো ৱেবছাইটৰ নাম হ'ল IP2 ট্ৰেকাৰ। তো IP2 ট্ৰেকাৰ আপোনালোকে জাষ্ট চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পাছত যোনটো ফাৰ্ষ্ট ৱেবছাইট ওলাব সেইটোতে আপোনালোকৰ মেইন IDটো আহিব। তো জাষ্ট এইখনত গ'লেই হ'ল, ট্ৰাই ডেমো ভাৰ্চনত ক্লিক কৰিলেই হ'ল, জাষ্ট ইমানকণে কৰিব। তো এতিয়া আমি যাম আমাৰ মেইন এপ্লিকেশ্যনটো। তো মেইন এপ্লিকেশ্যনটো হ'ল আমাৰ যোনটো আছিল আপোনালোকৰ IP লগাৰ। তাত গৈ আপোনালোকে ষ্টেটিষ্টিকৰ যোনটো অপশ্যন আছে তাত গ'লে হ'ল আৰু যোনটো IP এড্ৰেছ আছে যে আপোনালোকৰ শ্ব' কৰিছে তো সেইটো আপোনালোকে কপি কৰি ল'ব। IP এড্ৰেছটো কপি কৰাৰ পাছত আপোনালোকে এইটো IP2 লোকেশ্যন যোনটো ৱেবছাইট আছে তাত গৈ আপোনালোকে পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পাছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দেখাই দিব কি আছে। তো সেই ডিটেইলছখিনি আপোনালোকে চাই ল'ব পাৰে। তো এনেকুৱাকৈ দেখাই দিব। জাষ্ট এতিয়া আমাৰ প্ৰয়োজন আছে যোনটো আপোনালোকক কোঅৰ্ডিনেট অফ চিটি। তো এই যোনটো কিৱৰ্ডটো আছে যে যোনবোৰ নাম্বাৰ আছে ডিজিটখিনি সেইবোৰ আমি কপি কৰি জাষ্ট আপোনালোকক গুগল মেপত পেষ্ট কৰি দিলে হ'ল, জাষ্ট ইমানকণেই কাম আছে। তো চাই থাকক। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো একজেক্ট লোকেশ্যন আছে তো এইটো দেখাই দিয়া আৰু এইটো পূৰা একজেক্টে দেখাইছে। মই যিহেতু লগৰটোক ঘৰটো চিনি পাওঁ তো সেইটো বাবে মই মানে কৈছোঁ, কাৰণ কি এইটো একজেক্ট লোকেশ্যনেই হয়, সেইটো বাবে মোক কৈছোঁ এইটো পূৰা একজেক্ট লোকেশ্যন দেখায় আৰু লাইভ ট্ৰেকিং দেখাই থাকিব আপোনালোকৰ ফ্ৰেণ্ডটো ক'ত গৈ আছে বা কি কৰি আছে। তো আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে বুলি। তো মই আজি যোনটো ষ্টেপ দেখুৱালোঁ, জাষ্ট 2টা ৱেবছাইটৰ প্ৰয়োজন আছে, IP লগাৰ আৰু IP2 ট্ৰেকাৰ। তো IP2 ট্ৰেকাৰটো পেইড ভাৰ্চন হয়, কিন্তু আপোনালোকে পেইড ভাৰ্চন ল'ব নালাগে যিহেতু আপোনালোকৰ কোনো প্ৰয়োজন নাই। পেইড ভাৰ্চন নোলোৱাতকৈ আপোনালোকে বাৰে বাৰে জিমেইল এটা চেঞ্জ কৰি চাইন আপ কৰি ল'ব আৰু ফেক জিমেইল বহুত গাল বনাই ল'ব। তাৰপিছত তাৰ দ্বাৰা আপোনালোকে চাইন আপ কৰি এনেকুৱাকৈ আপোনালোকে পেইড ভাৰ্চনৰ নিচিনাই এনজয়মেণ্ট লৈ ল'ব পাৰিব। তো আশা কৰিছোঁ 2টা ষ্টেপতে আপোনালোকে কৰিব পাৰিব। আৰু IP লগাৰত আপোনালোকে ফাৰ্ষ্ট কি কৰিব লাগিব, আপোনালোকে যিকোনো এটা গুগলত ইমেজ এটা চাৰ্চ কৰি ল'ব। চাৰ্চ কৰি সেইটো কপি কৰি ল'ব লিংকটো, ইমেজৰ URLটো যোনটো থাকে সেইটো লিংকটো কপি কৰি জাষ্ট আপোনালোকে IP লগাৰত গৈ
জাষ্ট সেইটো পেষ্ট কৰিলে হ'ল আৰু তাৰ পৰা আৰু এটা থাৰ্ড লিংক এটা ওলাই আহিব সেই লিংকটোত আপোনালোকে কপি কৰি আপোনালোকৰ যাক শ্বেয়াৰ কৰিব মন যায় কৰি দিব পাৰে শ্বেয়াৰ কৰাৰ পাছত আপোনালোকৰ যেতিয়া লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই মানুহজনৰ বা যোনজনে য'ত আছে তাৰ IP এড্ৰেছটো আহি যাব IP এড্ৰেছ কিন্তু আপোনালোকক ক'ব বিচাৰোঁ ছেকেণ্ডে চেঞ্জ হৈ থাকে যেতিয়া আপোনালোকে নেট অফ কৰে বা অন কৰে তো চেঞ্জ হৈ গৈ থাকে তো সেইটো বাবে আপোনালোকে সেই লিংকটোৰ দ্বাৰা দিলে আপোনালোকৰ সেইটো প্ৰব্লেম নাই যিমানবাৰ লিংকত ক্লিক কৰিব তো সিহঁতৰ প্ৰত্যেকবাৰৰ IPবোৰ দেখুৱাই গৈ থাকিব তো সেই জাষ্ট IPটো আপোনালোকে কপি কৰি ল'ব কপি কৰাৰ পাছত IP2 ট্ৰেকাৰ আছে যোনটো আপোনালোকৰ ছেকেণ্ড ৱেবছাইট হয় তো তাত গৈ আপোনালোকে কপি পেষ্ট কৰি দিলেও হ'ল সেই IP2 তাৰপিছত সম্পূৰ্ণ ডিটেইলছ ওলাই আহিব তাৰপিছত আপোনালোকে য'ত দেখিব লেপটিটিউড পইণ্টবোৰ যে থাকে ডেচিমেলত তো সেই ডেচিমেল পইণ্টটোৰ সম্পূৰ্ণ নাম্বাৰখিনি কোডখিনি আপোনালোকে কপি কৰি জাষ্ট গুগল মেপত পেষ্ট কৰি দিলে হ'ল জাষ্ট ইমানকণ প্ৰচেছ তো এইটোতকৈ ডাঙৰ একো প্ৰচেছ নাই আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে বুলি থেংকছ ফৰ ৱাচিং আৰু আপকামিং এনেকুৱা ভিডিঅ' পাবলৈ হ'লে বা আৰু চাবলৈ মন গ'লে তো ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো তো গুড বাই টেক কেয়াৰ